Hello everyone, মোৰ চেনেললৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফাৰ্ষ্ট টাইম মই কেমেৰাৰ আগত আহিছোঁ কাৰণ মোৰ দুজনমান খুৰা আৰু দুজনমান বন্ধু বান্ধৱে কৈছে যে তই নিজকে এবাৰ দেখাবি কেমেৰাৰ আগত। সেয়ে আজি ফাৰ্ষ্ট টাইম আপোনালোকৰ আগত মই নিজকে প্ৰেজেণ্ট কৰিছোঁ। দুপৰীয়াই খাৰ বনাই খাইছিলোঁ, তাকে ভিডিঅ' কৰি থ'লোঁ। এতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিম মই, আৰু আপোনালোকে ভিডিঅ' দেখি থাকিব। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যে। থেংক ইউ। এইটো চাওক, এটা নগা টেঙা পুলি আমাৰ পাপাই ছাইটৰ পৰা আহোঁতে আজি লৈ আহিছিল। তেওঁক ছাইটৰ কোনোবা মানুহ এজনে বোলে গিফ্ট কৰিছিল। এইটো এতিয়া মাহঁতে ৰুই থ'ব আৰু আমাৰ বাৰীতে। এতিয়া ব'লক মেইন ভিডিঅ'টোলৈ যাওঁ, মানে দুপৰীয়া মই কেনেকৈ জাতিলাওৰে খাৰ বনাইছিলোঁ তাকে চাওঁ। আপোনালোকে কলগছজোপাৰ গুৰিটোৰ এনেকৈ খাৰ খাইছেনে? এইখিনি চাওক, এই গুৰিটোৰে আমি এনেকৈ টুকুৰা টুকুৰিকৈ কাটি লৈ পেলাই শুকুৱাই ষ্ট'ৰ কৰি ৰাখোঁ। এইজোপা ভীমকলৰে গুৰি। ভীমকলটো খালেও আমি তাৰ বাকলিৰো ৰাখোঁ, কিন্তু এনেকৈ গুৰিটোৰো আমি খাৰ খাওঁ। যিহেতু আমাৰ জুইশাল নাই, মই গেছতে কেইডোখৰমান এই কলগছৰ গুৰিটো পুৰি পেলাই যেতিয়া গোটেইখিনি ভালদৰে পুৰি যাব, বাতি এটাত পানী লৈ তাতে অলপ ডুবুৱাই থৈ দিম। এয়া চাওক, মই দেখাই দিছোঁ আপোনালোকক। এনেকৈ গোটেইখিনি আমি ডুবুৱাই থৈ তাৰপিছত হাতেৰে ভালদৰে সানি পেলাই তাৰে আমি চাকনিৰে চাকি এই কলাখাৰখিনি ৰেডি কৰি ল'লোঁ। যিহেতু মাছৰ মাথা দিম খাৰ আঞ্জাখনত, সেইকাৰণে প্ৰথমতে মই মাছৰ মাথাকেইটা ভাজি ল'লোঁ। আৰু এই খাৰৰ ৰেচিপিটো মোৰ হ'বলগীয়া শাহুৰ মায়ে মোক শিকাইছিল। মানে আগতে আমাৰ ঘৰত ইমান আমি খাৰ নাখাইছিলোঁ, কিন্তু তেওঁ মোক শিকালে যে তুমি এনেকৈও বনাবা, খুব ভাল লাগে খাই, আৰু বহুত চিম্পল হয়। কি বস্তু লাগে আপোনালোকে দেখিছেনে? অকল জলকীয়াকেইটা লাগে। জলকীয়াকেইটা আৰু নিমখ অলপ আৰু কলখাৰ আৰু এই মাছ ভাজা, মানে মাথাকেইটা ভাজা যোনখিনি তেল ৰৈ যায়, সেয়ে বেলেগ একোৱেই দিব নালাগে। কিন্তু আপোনালোকে খাই চাব, তাৰপিছত মোক জনাব কেনেকুৱা লাগিলে। খুব টেষ্টি হয়। তেওঁ মোক শিকাই দিয়াৰ পিছত আমি এনেকৈ খাৰ বনাই খায়ে থাকোঁ। মাছৰ মাথাকেইটা ভাজি থোৱাৰ পিছত পুনৰবাৰ গেছটো অন কৰি তেলখিনি গৰম হ'বলৈ দি মই তাতে জলকীয়া কেইটামান ফুটাই লৈ আৰু লগালগ লাওখিনি দি দিলোঁ। এইখিনি অলপ দেৰি মিক্স কৰাৰ পিছত আমি ঢাকি থ'ব লাগিব। 2 মিনিটৰ পিছত ঢাকোন খুলি আমি তাতে সোৱাদ অনুসৰি নিমখ দিম। নিমখ দিয়াৰ পিছত আকৌ এবাৰ গোটেইখিনি ভালদৰে সানি লৈ আমি আকৌ এবাৰ ঢাকোন দিম। এনেদৰে 3-4 মিনিট ৰাখিম আমি। তাৰপিছত ঢাকোন খুলি এয়া চাওক, জাতিলাওখিনিয়ে পানী এৰিছেই। এতিয়াই আমি ইয়াতে নিজে ঘৰতে তৈয়াৰ কৰি লোৱা খাৰখিনি দি দিম। খাৰ তৈয়াৰ কৰা পদ্ধতিটো মোৰ এনাই শিকাইছিল। এনাই মোৰ মাক শিকালে আৰু মায়ে মোক শিকাইছে। এতিয়া আমি খাৰখিনি দি অলপ ভালদৰে আকৌ গোটেইখিনি মিক্স কৰি পেলাই ঢাকোন দি 10 মিনিটমান এনেকৈ ল' ফ্লেমত সিজিব দিম। এতিয়া এইখিনিৰ লগত আৰু বেছি লাগি থাকিব নালাগে। ভালদৰে উতল অহালৈকে ব'লক মোৰ ভতিজাৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। এয়া 6.5 মহীয়া উপাংশু, আমাৰ সকলোৰে প্ৰাণকেন্দ্ৰ। এইকেইদিন ইয়াক লৈ আমি সকলোবোৰ ব্যস্ত। এতিয়া 10 মিনিটৰ পিছত আমি ঢাকোনখন খুলিম। এয়া চাওক, আমাৰ গোটেই লাওখিনি ভালদৰে সিজিছে। মই আপোনালোকক এডোখৰ ভাঙি দেখাইছোঁ, আৰু অলপ গলিবলৈ বাকী আছে। এইখিনি সময়তে আমি মাছৰ মাথাকেইটা ইয়াত দি দিম। গোটেইখিনি আকৌ এবাৰ ভালদৰে লৰাই আমি 2ডোখৰমান মাথা ইয়াতে অলপ ভাঙি দিম সৰুকৈ, আৰু 2ডোখৰমান অলপ ডাঙৰ ডাঙৰকৈ থাকিব দিম, যিহেতু মোৰ মায়ে এই মাছৰ মাথাৰ আঞ্জাখন খাই খুব ভাল পায়। এয়া আমাৰ মাছৰ মাথাৰ খাৰ জাতিলাওৰ সৈতে ৰেডি হৈ গ'ল। আমি মাজে মাজে আমাৰ শৰীৰৰ এচিডিটিটো কমাবলৈ খাৰ খোৱাটো খুব প্ৰয়োজন। আৰু এইখিনি জোল অলপ কমিল, আৰু এতিয়া আমি লাষ্টত 2টা জলকীয়া নাকাটাকৈ ইয়াত দি দিম। আৰু মই নিমখটো অলপ চেক কৰি ল'লোঁ,
সব ঠিকে আছে। গেছটো আমি অফ কৰি দিলোঁ। এয়া আমাৰ লাওৰে সৈতে মাছৰ মাথাৰ খাৰ ৰেডি। আপোনালোকে দেখিলেনে কিমান সহজভাৱে এয়া মাত্ৰ জলকীয়াৰে আমি এই ইমান ধুনীয়া খাৰখন বনালোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। যদি ভিডিঅ'টো ভাল পালে এটা লাইক দি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোকে ধন্যবাদ জনালোঁ।